মই মৌচুমীবোৰ অন্য এটা ভিডিঅ'ত আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাব। আৰু আজি হৈছে ডিচেম্বৰৰ 30 তাৰিখ আৰু যিহেতু বিহু পাইছেহি আৰু এয়া দেখিছে নহয় কি কৰি আছোঁ। বিহুৰ কাৰণে বৰা আৰু চকুৱা ধান ৰদাই আছোঁ পিঠা চিঠা বনাবৰ কাৰণে আৰু সেয়াই। আৰু আহি আছে আগত আমাৰ 1 জানুৱাৰী, তাৰ কাৰণে পিকনিকো যাম, সেইবিলাকো প্লেন কৰি থকা হৈছে। ভিডিঅ'ত আপোনালোকে সকলো দেখি থাকিব। আৰু বলক তেন্তে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি দিওঁ। কি মইতো নকৰিম এখন ব'লা আমি যাম ৰ। আৰু এতিয়া ইমান ৰ'দ দিছে, ইমান বেছি গৰম নহয়। আমি এতিয়া এটা বস্তু খাম, বলক দেখাই আছোঁ। সেয়া আমাৰ ইয়াই আনি কৰি বস্তু ৰেডি কৰিলে। এয়া আমি এতিয়া খাম। কি খাম এতিয়া আমি? ৰবাব টেঙা। ইমান বেছি গৰম ৰ'দত, ৰ'দটো নাছিলে আজি, ইমান বেছি ৰ'দ নহয়। আৰু একদম চব মিলাই লৈছোঁ, টেঙা খাম আৰু এতিয়া ঠিক আছে কাটি কৰি খাই লওঁ আৰু দেই। টেঙা একদম খাওঁ খাওঁ লাগি আছে পুৰা। চাই আছোঁ ৰ। কি কৈছে চাচোন, মানে গুচি আহা বোলো। কলপাত চলপাত আনিবলৈ আছেই। ল'ৰা আজি একেবাৰে দিনত নুশুলে, সি একদম খেলাত ব্যস্ত। আজিকালি মানে তাৰ খেলাবোৰ একদম বাঢ়ি গৈ আছে আৰু খোৱাটো একদম কমিছে। আৰু আমি দুপৰীয়া ভাত পানী খায়ো এতিয়া আজৰি হ'লোঁ। অথনি যে টেঙা খাইছিলোঁ, তাৰপিছত এতিয়া বহুত দেৰি পিছতহে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। ভাত পানী খাই আগফালে ৰ'দত সকলোবিলাক বহি আছে ঘৰৰ মানুহ। আৰু খুৰী আমাৰ সেই গ্ৰিলখন চাফা কৰি আছে, ধূলি পৰিছিলে গ্ৰিলত, মানে মৰণাৰ ধূলি। এতিয়া বিহু পাইছেহি আৰু লগতে গ্ৰিলখনো চাফা কৰা হৈছে, ৰ'দো লোৱা হৈছে, 1 গুলি 2 চিকাৰ কৰি আছে। আৰু মোৰ আছে এতিয়া অকণমান ভিডিঅ' এডিটিঙৰ কাম, যিটো মানে এডিটিং কৰিবলৈ অকণমান আজৰি সময় লাগে আৰু নিজান পৰিৱেশ এটা লাগে। আৰু এইকণ সময় মোৰ আজৰি আৰু নিজান পৰিৱেশ। আৰু ল'ৰাটো কেতিয়াবা শুৱে এইকণ সময়ত, আৰু আজি তাৰ বন্ধু আহিছে কাৰণে, মানে ফ্ৰেণ্ড আহিছে কাৰণে সি শুৱা নাই। আৰু এইকণ সময়তে মই এডিটিংটো কৰি লওঁ, অলপ ভিডিঅ' এডিটিং কৰিবলগীয়া আছে। আৰু আপোনালোকে ভিডিঅ'টো আগলৈকে চাই থাকিব। ভিডিঅ' এডিটিং কৰি থাকোঁতে সন্ধিয়া চাহ খাবৰ সময় হৈ গ'ল। এয়া পেহী আৰু মানে পেহীয়ে চাহ বনাই দিলে সন্ধিয়া লগা। আৰু চমে জেং পিঠা বনাইছে, মই যে বনাইছিলোঁ জেং পিঠা, সেয়া ফ্ৰাই কৰি আছে তেলত। সেয়া আমাৰ দেহ মানুহে একদম জেং পিঠা পুৰা টেষ্ট কৰিয়ে দিলে আৰু সি খাই বৰ ভাল পাইছে বোলে। দিনৰ ৰ'দ চেৰেঙা যিমানেই চোকা দিয়ে নহয়, ৰাতি সিমানেই বেছি ঠাণ্ডা পৰে। ইমান বেছি ঠাণ্ডা লাগিছে নহয়, পূৰা পেকিং কৰি লৈছোঁ যাতে কেনিও বতাহ সোমাব নোৱাৰে। ৰাতিৰ ভাত সাজৰ কাৰণে অকণমান লাগি আছোঁ। মা অকণমান গাটো বেয়া, তাৰ কাৰণে ময়ে বনাইছোঁ। আজি একদম চিম্পুলকৈ খিচিৰিকে বনালোঁ, খিচিৰি আৰু অকণমান পাপৰৰ তৰকাৰী। দেখাইছোঁ বোলক আপোনালোকক কি বনাইছোঁ। এয়া খিচিৰি মোৰ প্ৰায় হৈ গ'ল। যিমান পাৰোঁ পাচলি দি পেলাই এয়া খিচিৰি বনাইছোঁ। আৰু লগতে বনাইছোঁ পাপৰৰ এটা টেষ্টি ৰেচিপি, আপোনালোকলৈ শ্বেয়াৰ কৰিলোঁ। এই যে কেৰাহীখন দেখিছে নহয়, ইমান চুটকি সৰু যে, বিৰাট ভাল লাগে এইখনত বনাই। তাকৰীয়া বস্তু এইখনত বনাই বিৰাটেই ভাল লাগে। এইখন আমাৰ ইহঁতৰ ল'ৰাকেইটাৰ, মানে আমাৰ ঘৰৰ মেছত থাকোঁতে ব্যৱহাৰ কৰা কেৰাহী আছিলে বোলে সিহঁতৰ। সেইটো কাৰণে কেৰাহীখনৰ অৱস্থা অকণমান বেয়া হৈ গৈছে আৰু ক'লা হৈ গ'ল, কিন্তু বনাই বহুত ভাল লাগে। আৰু এয়া তেল দি ল'লোঁ, তাতে পিঁয়াজখিনি দিলোঁ, জলকীয়া দিলোঁ, পাপৰখিনি অকণমান ফ্ৰাই কৰি ল'লোঁ। তাৰপিছতে দিলোঁ আন্দাজমতে হালধি, নিমখ আৰু অকণমান দিলোঁ জালুকৰ গুড়া। তাৰপিছতে অকণমান গৰম পানী দি পেলাই এয়া মানে পাপৰৰ ৰেচিপি ৰেডি হৈ গ'ল আৰু খাবলৈ বিৰাট বেছি ভাল লাগে এনেকৈ খাই। আৰু এয়া ভাত চাত বাঢ়ি ল'লোঁ আৰু চবকে দিলোঁ। আৰু শেষত মোলৈও বাঢ়ি লৈছোঁ খাম বুলি। আৰু
খাবলৈ বহুত বেছি টেষ্টি লাগিলে এনেকৈ আৰু যদি ভিডিঅ'টো চাই ভাল পালে আপোনালোকে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ বাই বাই